মই খানা চানা ভালেই বনাওঁ আৰু মেনেজমেণ্টটো মই ভাল কৰোঁ। সেইকাৰণে হাজবেণ্ডে মোক ক'লে যে তুমি ইমান ভাল মেনেজমেণ্ট কৰা, ইমান ধুনীয়া খানা বনোৱা, আৰু তুমি এতিয়া ৰেষ্টুৰেণ্ট এখন মানে তুমি বিজনেছকে কৰিম বুলি কিয় ভাবা, ৰেষ্টুৰেণ্ট এটা বিজনেছ। তাৰপিছতে মই ক'লো ঠিক আছে ভাবিম। তাৰপিছত ৰেষ্টুৰেণ্টটো এটা খোলাৰ আগতে প্ৰথম নামটো কি দিম, ঠিক আছে। এতিয়া নামটো বহুত ভাবিলো, বহুত ভাবাৰ পিছত মানে মই ভাবিলো যে মই মোৰ নিজৰ, মই যেতিয়া মিচিং ছোৱালী হয়, মই মিচিং নিজৰ জাতিটোক মানে মই ৰিপ্ৰেজেণ্ট কৰোঁ। বহুতে আমাৰ অসমৰ বহুত মানুহে মিচিং ট্ৰাইবেলৰ বিষয়ে ইমান নলেজ নাই, বহুতৰ নাজানে, আজিকালি জেনেৰেশ্যন যদি ইমান গম নাপায়, আৰু বাহিৰৰ মানুহেতো ইমান নাজানে মিচিঙৰ বিষয়ে। গতিকে মই ভাবিছো মই মিচিং কিচেন নামটো, এটলিষ্ট মিচিং মানে কি হয় যোনে নাজানে এটলিষ্ট মোক সুধিব পাৰিব, আৰু মই নিজৰ জাতিৰ বিষয়ে এষাৰ হ'লেও মই ক'ব পাৰিব। সেইটো কাৰণে মই মিচিং কিচেন নাম দিলোঁ ৰেষ্টুৰেণ্টটো। আৰু মই মোৰ নিজৰ মিচিং খাদ্যও ৰাখিছোঁ, মিচিং থলুৱা খাদ্য, অসমীয়া থলুৱা খাদ্য মই ৰাখিছোঁ আমাৰ মিচিং কিচেনত। আৰু আজি 3 বছৰ, 3.5 বছৰ বেছি হৈ গ'ল। আৰু মই মানে ভাবিছোঁ আৰু যাতে মই সফলতা পাইছোঁ, মানুহে মোক আমাৰ ৰেষ্টুৰেণ্টটোক আদৰি লৈছে। অকল নৰ্থ ইষ্ট বুলিয়ে নহয়, অসমৰ বাহিৰৰ বিভিন্ন কোণৰ পৰা মানুহ আহে। ভাৰতবৰ্ষ বুলি নহয়, ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও মই বহুত কাষ্টমাৰ পাওঁ, আৰু সকলোৱে মানে প্ৰশংসা কৰি যায় মানে খানাটো। আৰু বিশেষকৈ মানে কলেজৰ ল'ৰা ছোৱালীক আহিলে এটা কমেণ্ট দিয়ে যে আমি হোষ্টেলত থাকোঁ আৰু আমাৰ মানে ইয়াতে খাদ্য খাই যায়, তেনেকুৱা লাগে যে মাৰ হাতত মানে মায়ে বনোৱা খানা নিচিনা লাগে, মাৰ হাতৰ মানে সোৱাদ পাওঁ। এই শব্দটো মই মানে যেনেকৈ শুনা পাওঁ, যিবিলাকে মাৰ আপোনাক আনন্দিত কৰে, আনন্দিত কৰে, সেইবিলাক আনন্দিত কৰে। আৰু মই নিজেও বহুত ভাল লাগে যে মই মানে মোৰ নিজৰ জাতিটোৰ বিষয়ে